আলিংগন। অৰূপে অটোখনৰ পৰা নামি বাছষ্টেণ্ডৰ কাষৰ গছজোপাৰ ছাঁতে চিগাৰেট এটা জ্বলাবলৈ লওঁতেই হঠাৎ পিছফালৰ পৰা তাৰ কাণত পৰিলহি এক নাৰী কণ্ঠ। দাদা, ভালনে? ক'ৰনো ভনীজনী ওলালহি বুলি মূৰটো ঘূৰাই চাওঁতেই সি দেখিলে তাৰ ঠিক পিছফালেই ৰৈ আছেহি এজনী অতি সুন্দৰী গাভৰু। সি চিনি নোপোৱাৰ দৰে তাইলৈ চোৱা দেখি তাই নিজেই ক'লে, কি হ'ল দাদা? অচিনাকিৰ দৰে চাইছে যে, মোক মানে চিনি পোৱা নাই নেকি? অৰূপে মনে মনে ভাবিলে, ইমান ধুনীয়া ছোৱালীজনীয়ে যেতিয়া উপজাচি চিনি পাওঁ বুলি মাতিছেহি, তাই নিশ্চয় কোনোবা চিনাকি ছোৱালীয়ে হ'ব। গতিকে সি আৰু বিশেষ নাভাবি চিনি পাইছোঁ বুলিয়েই কৈ দিলে। তাইও মিচিকীয়া হাঁহি এটা মাৰি তাৰ একেবাৰে কাষ চাপিয়ে আহি ক'লে, আপুনি নিশ্চয় ইটানগৰলৈকে যাব। যায় এৰা, ইটানগৰলৈকেই যাওঁ। আজিকালি মানে মই গহপুৰৰ ঘৰৰ পৰাই অফিচলৈ অহা যোৱা কৰোঁ। হয় দাদা, ভালেই কৰে। এনেও গহপুৰৰ পৰা ইটানগৰলৈ 45 মিনিটৰ ৰাস্তাহে। হয় হয়, সেইকাৰণেই ঘৰৰ ভাতমুঠি খাই শান্তিৰে থাকোঁ বুলিয়েই ইটানগৰৰ ভাড়াঘৰটোও এৰি দিলোঁ। ভালেই কৰিলে। পিছে অতদেৰি আপোনাৰ লগত কথা পাতি আছোঁ দেখিছেনে? মই বাইদেউৰ খবৰ সুধিবলৈকে পাহৰি গৈছোঁ। বাইদেউৰ ভাল নহয়? তাই সেইদৰে সোধাত অৰূপে মনতে ভাবিলে, এওঁ নিশ্চয় পত্নীৰ ফালৰে কোনোবা হ'ব। কথাষাৰ ভাবিয়েই সি ক'লে, এৰা এৰা, তোমাৰ বাইদেউ ঠিকেই আছে। পিছে তুমি নিশ্চয় লখিমপুৰৰ পৰা আহিছা, ইটানগৰলৈ যাবা। হয় হয় দাদা, আপুনি ঠিকেই ধৰিছে। সেই মুহূৰ্তত অৰূপে তাইনো কোন আছিলে বুলি আকৌ এবাৰ মনত পেলাবলৈ যত্ন কৰি ভাবিলে, এই বাৰু এওঁৰ মাহীয়েকৰ জীয়েকজনী নেকি? তাৰপিছত ভাবিলে, নহয়, তাই দেখোন শকত আৰু মিঠা বৰণৰহে আছিল। এইক পিছে দেখিবলৈ অলপ বেলেগ বেলেগ যেনহে লাগিছে। অৰূপে কিবা চিন্তা কৰি থকা যেন দেখি তাই সুধিলে, কি হ'ল দাদা? একেবাৰে মৌনব্ৰত পালন কৰিলে যে? সি বোলে, নাই নাই, একো নাই, এই অফিচৰ কামৰ কথা এটাহে চিন্তা কৰি আছিলোঁ। তেনেতে ইটানগৰলৈ যোৱা বাছ এখন দেখি দুয়ো একেলগে দুজনীয়া চিট এটাতে বহি ল'লে। নিৰ্দিষ্ট সময়ত গাড়ীখন চলিবলৈ আৰম্ভ কৰিলে। পাহাৰীয়া অকোৱা পকোৱা পথটোত গাড়ীখন চলি যাওঁতে কোনো কোনো ঠাইত আকৌ যাত্ৰীসকলৰ ইজন সিজনৰ গাত হালি পৰে। একেদৰে গাড়ীখনে যদি সোঁফালে মূৰ কৰে, অৰূপ ছোৱালীজনীৰ গাত হালি পৰে। আকৌ গাড়ীখনে যদি বাওঁফালে মূৰ কৰে, ছোৱালীজনী অৰূপৰ গাত হালি পৰে। এইদৰেই গৈ থাকোঁতেই অৰূপে লক্ষ্য কৰিলে যে ছোৱালীজনীয়ে টোপনিয়াবলৈ আৰম্ভ কৰিছে আৰু অলপ সময়ৰ পিছতেই কিন্তু ছোৱালীজনীয়ে ইচ্ছা কৰিয়েই অৰূপৰ গাত অকণমান যেন বেছিকৈয়ে হালি পৰিবলৈ ধৰিছে। ছোৱালীজনীৰ তেনে ব্যৱহাৰত অৰূপৰ মনটোকো অনামী আনন্দ এটাই আগুৰি ৰাখিলে। সেয়ে সিও বাধা নিদি আনন্দখিনি উপভোগ কৰি গৈ থাকিলে। শেষত তাই অৰূপৰ বাহুতেই মূৰটো ৰাখি গভীৰভাৱে টোপনি যাবলৈ ধৰিলে। তেনেতে কণ্ডাক্টৰে ভাড়া বিচাৰি আহিলত অৰূপে লাহেকৈ ছোৱালীজনী শুই অহা ফালৰ পকেটৰ পৰা মানিবেগটো উলিয়াই দুয়োজনৰে ভাড়াটো দি আকৌ মানিবেগটো পকেটত ভৰাই থ'লে। এইবাৰ গাড়ীখন গৈ ইটানগৰ বাছ ষ্টেণ্ডত সোমালে। গাড়ীখনে ব্ৰেক মাৰি ৰৈ দিয়াত ছোৱালীজনীয়ে গভীৰ টোপনিৰ পৰা উঠাৰ দৰে উঠি ক'লে, ইছ, বেয়া নাপাব দাদা, মোৰ একেবাৰে গভীৰ টোপনি আহিলে। কেতিয়ানো ইটানগৰ পালোহি চাওকচোন, গমেই নাপালোঁ। নাই নাই, অকণো বেয়া পোৱা নাই। এটা কথা কোৱাচোন, তুমি ইয়াত
কিবা কৰি আছা নেকি? মই আচলতে চাকৰি বিচাৰি ইয়ালৈ আহিছিলোঁ আৰু চাকৰি নাপাই বৰ্তমান কম্পিউটাৰৰ কোৰ্চ এটাকে কৰি আছোঁ দাদা। হঠাৎ তাই হাতৰ ঘড়ীটো চাই ক'লে, এতিয়া আহোঁ তেন্তে দাদা, মোৰ দেৰিয়ে হ'ল। অৰূপে কিবা এটা ক'বলৈ মুখখন মেলোঁতেই তাই হাঁহি এটা মাৰি দৌৰা দৌৰিকৈ গৈ ৰাস্তাটো পাৰ হৈ সিপাৰৰ ফুটপাথতেই উঠিলেগৈ। অৰূপে নিস্তেজ হাঁহি এটা মাৰি অকণমান সময় তাই যোৱাৰ ফালে চাই থাকি আকৌ অফিচটোলৈ বুলি আগবাঢ়িলে। হঠাৎ মনলৈ অহা এক অনামী উৎসাহতে সি খপাখপ খটখটি বগাই গৈ লোহাৰ গ্ৰিলৰ ঠেক বাটটোৰে সাৱধানে সোমাই গ'ল। অফিচৰ নিৰ্দিষ্ট টেবুলখনত ফাইল এটা উলিয়াই চকু ফুৰাবলৈ ল'লে। যদিও ফাইলটোত চকু দি আছিল, তথাপিও কিন্তু অৰূপৰ মনলৈ অকল ছোৱালীজনীৰ ছবিখনেই আহি আছিল। ছোৱালীজনীৰ বিষয়ে সেই মুহূৰ্তত জানিবলৈ মন যোৱাত অৰূপে প্ৰথমে এওঁলোকৰ কোনোবা হয় নেকি বাৰু কথাষাৰ জানিবলৈ ঘৰলৈ বুলি ফোন এটা কৰিবলৈ লৈ মোবাইলটো উলিয়াবলৈ লৈ পকেটত হাত দি দেখিলে পকেটত মোবাইলটো নাই, মানিবেগটোও নাই। হঠাৎ অৰূপৰ মাথাটো আচন্দাই কৰিবলৈ ধৰিলে। সি তেতিয়াহে আচল কথাটো উপলব্ধি কৰিব পাৰিলে। তাই দিয়া মৰমৰ আলিংগন আচলতে মোবাইল আৰু মানিবেগ চোৰৰ আলিংগনহে আছিল। ধন্যবাদ।